ছায়া ভ্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালেই আছোঁ। আজি মোৰ মনটো খুবেই বেছি ভাল কাৰণ মই আজি গৈ আছোঁ ঘৰলৈ বুলি। আৰু আকাশখন খুবেই ধুনীয়া হৈ আছে, ৰাতিপুৱা টাইমত বৰষুণো দিছিলে। আহি পালোঁ মালিগাঁও ব্ৰিজ। ব্ৰিজখনত কাম চলি আছে আৰু ষ্টাৰ্ট হ'বৰ কাৰণে বেছি দিন নাই। আজি ইমান ভিৰো নাছিলে, জামো নাছিলে ব্ৰিজখনত। নলবাৰীলৈ আছে আৰু 56 কিলোমিটাৰ। মোৰ ঘৰ হৈছে নলবাৰীত। কৰ্মক্ষেত্ৰৰ কাৰণে মই থাকোঁ গুৱাহাটীত দাদা আৰু বৌৰ লগত। আৰু এটা ভতিজাও আছে মোৰ। মই তলেৰে যোৱা নাই, ওপৰেদি হাইৱে হৈ গৈ আছোঁ কাৰণ ৰাস্তাতে বাইহাটা চাৰিআলিত সোমাই যাব লাগিব। যোৱাকালি মোৰ ভাগিনটোৰ আছিলে বাৰ্থডে। যোৱাকালি যিহেতু যোৱা নহ'ল, সেয়েহে ভাবিছোঁ আজি যাওঁতে একেলগে সোমাই যাম। ৰাস্তাতে লৈ ল'লোঁ মিঠাইৰ টোপোলা লৈ মই ওলালোঁ বাৰ ঘৰলৈ বুলি। আৰু এইজনেই হৈছে মোৰ ভাগিন চুকু। তাৰ হাতত চকলেট দি দিছোঁ, সি একো ক'ব নোৱাৰা হয়, চকলেটেই খাই আছে। ইমান বেছি শান্ত নহয় সি, কিন্তু আজি তাৰ গা ইমান ভাল নহয়, সেইকাৰণে বহুত শান্ত হৈ আছে। হাতত গাড়ী দি দিছোঁ আৰু খুব বেছি ভাল পাই আছে গাড়ী খেলি। ল'ৰাবোৰে এনেই গাড়ী খেলি বহুতেই ভাল পায়। তাৰ কাহো হৈ আছে। এতিয়া হৈ গ'ল যোৱাৰ টাইম। চকুক বাই বাই দি আমি ওলালোঁ ঘৰলৈ বুলি। আমি ওলাই আহিলোঁ ঘৰলৈ বুলি আৰু বৰষুণো আহিব চাগে। আহোঁতে আহোঁতে আন্ধাৰেই হৈ গ'ল। বতৰটো একদম ক'লা হৈ আহিছে। ঘৰ আহি পোৱাৰ লগে লগে মায়ে হাতত দিলে চিকেন লেগ পিচ, কাৰণ মই চিকেন লেগ পিচ খাই বহুতেই বেছি ভাল পাওঁ। আজিৰ ভিডিঅ'টি চিকেন লেগ পিচ খায়ে শেষ কৰিব ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টি লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই। থেংক ইউ ছ' মাছ।